Hello everyone, এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছো। এইকেইদিন খুব গৰম পৰিছে যদিও আজি অলপ বতৰটো ভাল। আগবেলাটো বৰষুণ দিলে। এতিয়াও আকাশখন গুমা হৈয়ে আছে। এনেদৰে আবেলিৰ টাইমটো উপভোগ কৰিব পাৰিলে ভালেই লাগে কেতিয়াবা। আবেলি 4 বাজিছে আৰু ইহঁত দুটা মানে দৰি আৰু লিডি উঠিবলৈ বেছি সময় নাই। দুপৰীয়া ভাত খায়ে খোৱা। গতিকে মই ভাবিছোঁ এই সময়খিনিতে মোৰ কাৰণে একাপ ধুনীয়াকৈ চাহ বনাই লওঁ। আগতে এনেদৰে আবেলিটো উপভোগ কৰি চাহ একাপ খোৱা মোৰ নিচাই আছিল। কিন্তু আজিকালি চাহ কাপ একেবাৰতে কেতিয়াও শেষ কৰা নহয়। কেতিয়াবাতো ঠাণ্ডাই হৈ যায়। একো নাই, এইটো এটা ফেজ আৰু যিটো লাইফৰ এটা খুব ইম্পৰ্টেণ্ট পাৰ্ট আৰু তাতেই আচলতে আমাৰ সুখকণ। এনেদৰে ইহঁত দুটাৰ লগত টাইম স্পেণ্ড কৰাটো মোৰ কাৰণে পিছে এটা থেৰাপিও। কাৰণ যদিও বহুত কষ্ট হয়, যদিও খং উঠে, যদিও কেতিয়াবা আমনি লাগে আৰু যদিও বহুত সময়ত ফ্ৰাষ্ট্ৰেটেড ফিল হয়, অনুভৱখিনি যে আকৌ সৰগেও। আৰু মোৰ দৰে এনেকুৱা অনুভৱ সকলো মাক দেউতাকৰে হয় চাগে, নহয়নে বাৰু? এনেদৰে সন্ধিয়াৰ চাকিগছ যেতিয়া জ্বলাবলৈ আহোঁ, চকী দুখন লৈ দুয়োটা আহি মোৰ কাষত ৰয়হি আৰু মই কি কৰোঁ কি নকৰোঁ সেয়া তন্নতন্নকৈ চাই থাকে। এতিয়া হৈছে কিবা এটা খোৱাৰ সময়। দুইটাই টিভি চোৱাত লাগিছে, চ' ময়ো লৰালৰিকৈ তাহাঁতৰ কাৰণে কিবা এটা বনাই দিওঁ। আজি কি বনাম ৰেডিয়ে কৰি থোৱা নাছিলোঁ, চ' ভাবিলোঁ অমলেটকে বনাই দিওঁ অলপ হেল্ডি ভাৰ্চনত।
অমলেটটো কিন্তু সঁচাই টেষ্টি হৈছিল তৰি আৰু লিডিও খুব আগ্ৰহেৰে খালে ঠিক আছে তেন্তে আজিলৈ ইমানেই আৰু এটা নতুন ভিডিঅ' লৈ আকৌ লগ পাম তেতিয়ালৈকে বাই